নমস্কাৰ Assam ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই লৈ আহিছোঁ Apdclৰ এটা নতুন খবৰ। হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা Apdclৰ নতুন খবৰ দিছে। খবৰটো কি দিছে এই ভিডিঅ'টোৰ মাধ্যমেৰে মই সকলো তথ্য জনাম। যদিহে এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ আপডেটসমূহ সদায় পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যোনটো ফেচবুক পেজ আছে তাতে লিখা আছে, ইয়াতে দেখা পাইছে আপোনালোকে। ইয়াতে শিক্ষাখণ্ড আৰু বিদ্যুৎ বিভাগৰ দুটা আপডেট দিছে। লিখা আছে যে শিক্ষা বিভাগৰ কোনো খালী পদ থাকিব নালাগে বুলিও মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে। আৰু Apdclৰ কথাও লিখা আছে। তদুপৰি Apdcl, AGCL আৰু APGCLকে ধৰি শক্তি বিভাগত পৰি থকা খালী পদসমূহৰ সন্দৰ্ভত পৰ্যালোচনা কৰিছোঁ আৰু শক্তি বিভাগক ডিচেম্বৰৰ ভিতৰত খালী পদসমূহ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ খণ্ডটিৰ পুনৰ্গঠনৰ বাবে নতুন খালী পদ সৃষ্টি কৰিবলৈও নিৰ্দেশনা কৰিছে। এইটো আপোনালোকে দেখিবলৈ পালে যে নিউ আপডেটটো এইটোৱে আছিল। যি পদ খালী আছে শক্তি বিভাগৰ আৰু শিক্ষক বিভাগৰ যি খালী পদ আছে তেখেতসকললৈ আবেদন কৰিছে। আৰু হিমন্ত বিশ্ব আৰু যিমানবোৰ দুটা খণ্ডত যিমানবোৰ খালী পদ আছে শিক্ষকৰ আৰু Apdclৰ যিমানবোৰ খালী পদ আছে অতি শীঘ্ৰেই উলিয়াই দিবৰ কাৰণে এপ্লাই অনলাইন উলিয়াবৰ কাৰণে চৰকাৰে মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰি দিছে। গতিকে Apdcl, AGCL আৰু APGCLকে ধৰি শক্তি বিভাগৰ সকলো পদ অতি সোনকালে খালী হ'ব, এপ্লাই অনলাইন আৰম্ভ হ'ব। আৰু এপ্লাই হোৱাৰ লগে লগে মই এই চেনেলটোৰ মাধ্যমেৰে মই সকলো তথ্য জনাবলৈ চেষ্টা কৰিম। যদিহে আজিৰ ভিডিঅ'টো মোৰ ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু সকলো ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।